আৰু চাওঁতে চাওঁতে দিনটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ আৰু শেষত সিহঁতৰ যাব টাইম আৰু ফাইনেলি এয়াৰপৰ্ট পাই গ'লোহি সিহঁতক থ'বলৈ গৈ আছোঁ। নমস্কাৰ, সুপ্ৰভাত। মই বিকাশ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। পুৱাই উঠিলোঁ, পুৱাই উঠিয়ে মুখখন ধুই মেলি সদায় মোৰ পানী খোৱা অভ্যাস এটা আছে। ৰাতিপুৱা ঠাণ্ডা পানী এগিলাচ নাখালে মানে ভাল নালাগে। তো পানী খাবলৈ গৈছোঁ। পানী খাবলৈ গৈ মানে এনেকৈ গোটেই হেৰিবিলাক খালী দেখিছোঁ। আৰু কিয় খালী হৈ আছে এদিনো খালী নাপাওঁ। আজি হয়তো কিবা এটা খালী হ'বলৈ গৈ আছে, সঁচাকৈ খালী হ'বলৈ গৈ আছে কিবা এটা। তো খালী ফিল হ'ব আজিৰ পৰা। তো তাৰ আগত ৰাতিপুৱাই একদম পানীয়ে সেইটো ফিলি দিছে আগতীয়াকৈ যে আজিতো সঁচাকৈ খালী হ'ব বুলি। তো প্ৰথমে পানীখিনি ভৰালোঁ, মই পানী লৈ যাওঁ। তো কি খালী হ'বলৈ গৈ আছে, কি খালী হ'ব, সম্পূৰ্ণ আপোনালোক ভিডিঅ'টো চাই থাকক। সঁচা কথা জীৱনৰ ডাঙৰ বস্তু এটা খালী হৈ যাব। তো কি খালী হৈ যাব সেইটো আপোনালোকক কৈ আছোঁ লাহেকৈ। চাহটোপা বনাই ল'লোঁ। চাহটোপা বনাই কৰি চাহ অকণমান খাই লওঁ বোলো। ৰাতিপুৱাই চাহ অকণমান খালে মনটো ফ্ৰেছ হৈ যায়। সুখতো দুখতো এইডোখৰে জেগা আৰু সুখতো দুখতো কিবা ছিক্ৰেট কথা হওক বা অন্য যদি কিবা হাঁহি ধেমালি বুলিবলৈ ডিউটি পৰা আহিয়ে চাৰ্টৰ ওপৰতে এতিয়া এইডোখৰ জেগাৰ লগতে মোকো আজি এৰি থৈ যাবগৈ, মানে ঘৰলৈ গৈ আছে আজি। ফাইনেলি আৰু আহি সেই দিনটো পালেহি, ঘৰলৈ যোৱা দিনটো। তো আজি টিকেট আছে, ইয়াৰ পৰা 5টামান বজাত ওলাই যাব। বেগকেইটা গাড়ীত ভৰাই ল'লোঁ, উঠাই ল'লোঁ। দেখি পাব বৰ্তমান বেয়া লাগিছে আৰু দেই। কোনে নেখাইছ। আৰু চাওঁতে চাওঁতে দিনটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ আৰু শেষত সিহঁতৰ যাব টাইম হৈ গ'ল। তো আগবঢ়াবলৈ গৈ আছোঁ গোটেইকেইটা। তো এইফালে সি কেইবাজনীও লগ হ'ল সিহঁতৰ আগবঢ়াবলৈ। তো সিহঁতে গোটেইকেইজনীকে আহিছে নেকি দাদা? গোটেই দিনটো ইম'চনেল ফিল হৈ থাকোঁতে কি কৰিছোঁ কি নকৰিছোঁ একো গম নাপাওঁ। ভিডিঅ' মানে ক'ত কি হৈছে একো বনাওঁ, কোনটো টাইমত বনাওঁ, যিটো টাইমত বনাবলগীয়া হয় সেইটো টাইমত বনোৱা নাই পূৰা। মানে কি বনাইছোঁ একো গম নাই, বাকী আকৌ এচোৱা কি বনাওঁগৈ সেইটো গম নাপাওঁ। মানে ভিডিঅ' চিডিঅ' কৰিবলৈ মন নাই যোৱা। তো বাকী এইফালে চেতাই গাড়ীখন উলিয়াই আনিছে। এইফালে চেতাই গাড়ীখন উলিয়াই আনিলে। দে উঠি আহ। ইম'চনেল মুহূৰ্তবিলাক ক'লে গ'লগৈ। ঘৰত যোৱাজনী ক'লে গ'ল। তেতিয়া দেই, বাই বাই। তো গোটেইকেইটা এতিয়া ওলাই আহিছোঁ। কোন থাকি আহিলে? তো কথাটো হ'ল কি, এতিয়া কালি তাই টিকেটটো ক'ৰবাত থৈ পেলাই দি পাহৰি থাকিলে ক'ত থ'লে। তো আকৌ মই এতিয়া টিকেট কাউণ্টাৰলৈ গৈ আছোঁ। টিকেটটো উলিয়াই পিনি আকৌ তাইক উলিয়াই দিব লাগিব। কওক বগা ছাৰৰ পৰা যাওঁ নাই চাম ক চালা ডাউন হ'ব হা
পাই গৈ আহিছোঁ আৰু এতিয়া আমি এয়াৰপৰ্টলৈ বুলি গৈ আছোঁ তো এইফালে আমি থোৱা মানুহ 3টা বাকী এইফালে যোৱা মানুহ 2জনী ৰাতি এইফালে পিছফালে লেপা টেপাকৈ 4জনী বহি আহিছে আহিছে আৰু যেন তেনে এইবিলাক কান্দিছে নেকি তাই কান্দিছা নি বাকী মানে আজি দিনটো কি ভিডিঅ' বনাইছোঁ নবনাইছোঁ মই একো গমেই পোৱা নাই এনেকুৱা ইম'চনেল হৈ গৈছোঁ ন মানুহটো মানে কিবা এটা ক'বলৈ গ'লে কিবা এটা কৰিব পৰা কোনোবা জেগা এডোখৰ উঠাবলৈ ল'লে বা কেতিয়াবা যদি ভিডিঅ'টোকে অন নকৰোঁ ৰেকৰ্ড নকৰোঁ তেনেকুৱা খেলি মেলি হৈছে গোটেইখন বাকী চাওঁচোন বাকী এডোখৰ আৰু ৰাতিপুৱা খালী হোৱা কথাটো মানে এনেকুৱা ধৰণৰ সেয়াই আৰু খালী মানে আজিৰ পৰা কলিচা টুকুৰি যাবগৈ সিডোখন খালী হৈ পৰিব সেইটোৱে তো বাকী গৈ থাকোঁচোন বাকী গোটেই ট্ৰাফিক দেখিছে নাই গোটেইখন ট্ৰাফিক ধুনীয়া এখন ব্ৰিজ হয় ব্ৰিজৰ ওপৰত গোটেই গাড়ী ভিৰ লাগিছে এইফালে আৰু এই গাড়ীখন চাওক নাই সেউজীয়া নাম্বাৰ প্লেট লগাই থোৱা আছে বেটাৰী চলিত মজা লাগে আকৌ নেক্সনখন ধুনীয়া লাগে লুকছ এটা আছে আৰু লাহেকৈ এতিয়া এয়াৰপৰ্টৰ ভিতৰলৈ বুলি সোমাই গৈ আছোঁ ধুনীয়া লাগিছে কুচি এয়াৰপৰ্ট মজা ইয়াত এতিয়া শ্লিপ এখন ল'ব লাগিব 10 মিনিটৰ ভিতৰত ওলাই আহিব লাগিব শ্লিপখন লৈ তো 10 মিনিটৰ যদি অকণমান দেৰি হয় তো পইচা কেইটামান ভৰিব লাগিব আৰু ফাইনেলি এয়াৰপৰ্ট পাই গ'লোহি সিহঁতক থ'বলৈ গৈ আছোঁ এইফালে অলপ দূৰ আৰু সেইকেইজনী গৈ আছে এইফালে মাথা চাই ঘূৰাই আছেগৈ আৰু নমস্কাৰ সুপ্ৰভাত আকৌ এবাৰ এটাৰ ভিতৰত দুবাৰ সুপ্ৰভাত দিছোঁ আৰু মানে কি হ'ল যোৱাকালি তাইক থ'বলৈ গৈ আহোঁতে বহুত দেৰি হৈ গ'ল ৰাতি হৈ গ'ল আহি পাওঁতে তাৰপৰা সেইটোৱে মোৰ এনেকুৱা দুৰৱস্থা হৈ গ'ল কালি মানে যিটো ল'ৰাই গোটেই গাড়ী ইফালৰ পৰা সিফালে গোটেই ঘূৰি আজি অসমৰ পৰা ইয়াত আছোঁহি তো কালি এনেকুৱা হৈ গ'ল মানে কি হৈ গ'ল নিজে নাজানো গোটেই মাথা চাথা ঘূৰাই মেলি বমি চমি কৰি মানে অৱস্থা নাই তাৰপিছত আহোঁতেও ৰাতি হৈ যোৱাৰ কাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ আহিও দুৰ্বল হৈ গ'লোঁ মানুহটো তো ভাত পানী খাই কৰি অলপ ৰেষ্ট লৈ দিলোঁ আহি পেলানি আৰু সেইটো কাৰণে ভিডিঅ' চিডিঅ' কৰা নহ'লে কালি মানে গোটেইখন খেলি মেলি কালি তাইক থ'বলৈ গৈছোঁ তাইক থৈ মেলি ওলাই আহিছোঁ মানে সিহঁত মাহঁতো নিবলৈ আহিছে পেহীয়েক তাৰপৰা আকৌ পেহীয়েকৰ জীয়েক মানে তাইৰ ভনীয়েক এনেকৈ সিহঁতি ওলাই আহিছে মানে পেহীয়েক সেইটো বেলেগকৈ আহিছে আৰু আমাৰ মা আৰু ভকতেও বেলেগকৈ ওলাই গৈছে মানে সিহঁতি আৰু 4টা আহিব টোটেল তো পেহীয়েক সেইটোও মানে কালি এক্সিডেণ্ট হ'ল যোৱাৰ আগে তো মানে কালি দিনটো
কি হৈ গ'ল মানে গোটেইখন খেলি মেলি। তাৰপৰা সিহঁত যেনিবা আজি ফোন কৰিছে, গৈ পালেগৈ, ঘৰলৈ গৈ আছে, এতিয়ালৈকে পোৱাগৈ নাই, ঘৰ পাবগৈ আৰু। যিহেতু ভিডিঅ'টো সমাপ্ত কৰিব নোৱাৰিলোঁ, আজি ভিডিঅ'টো সমাপ্ত কৰি পেলাওঁ। বাকী আৰু দিনটো কালি এনেকৈয়ে গ'লগৈ। বাকী ভিডিঅ'টো বৰ পাৰফেক্ট বনাব নোৱাৰিলোঁ। বাকী চাই কেনে পালে জনাব। যদিহে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।